আজি আমি এই ভিডিঅ'টোত ডিএনএছ চেলাইনৰ বিষয়ে কথা পাতিম। ডিএনএছ চেলাইনটো কেতিয়া আৰু কেনেকুৱা অৱস্থাত বা কেনেকুৱা পৰিস্থিতিত আমি ব্যৱহাৰ কৰিব পাৰোঁ। যেতিয়া আমাৰ বডিটো উইকনেছ হৈ গৈছে বা শৰীৰটো দুৰ্বল হৈ গৈছে তেতিয়া আমি এই চেলাইনটো ব্যৱহাৰ কৰিব পাৰোঁ। আমাৰ শৰীৰত যেতিয়া উইকনেছ আৰু ডিহাইড্ৰেশ্যন হয় অৰ্থাৎ উইকনেছ দুৰ্বল আৰু পানীৰ অভাৱ হয় তেতিয়া আমি এই পানীৰ অভাৱ পূৰণ কৰিবলৈ যিটো চেলাইন ব্যৱহাৰ কৰোঁ তাকে আমি ডিএনএছ বুলি কওঁ। ডিএনএছৰ ফুল ফৰ্ম হ'ল ডেক্সট্ৰছ নৰ্মেল চেলাইন। কিছুমানে এই চেলাইনটোক গ্লুক'জ চেলাইন বুলিও কয়। এই চেলাইনটোৰ ভিতৰত 100 ml সলিউশনৰ ভিতৰত 0.9% NaCl আৰু 5 গ্ৰাম ডেক্সট্ৰছ থাকে। এই ডেক্সট্ৰছক আমি সুগাৰ বা গ্লুক'জ বুলিও কওঁ। ইয়াত 0.9% NaCl আমাৰ শৰীৰত কমি যোৱা পানীৰ পৰিমাণটো বেলেন্স কৰি ৰাখে অৰ্থাৎ পানীটো পূৰণ কৰি দিয়ে আৰু ইয়াত ডেক্সট্ৰছে আমাৰ শৰীৰত শক্তি যোগান ধৰে। ইয়াৰ লগতে আমি জানি লওঁ যে এই চেলাইনটো কি প্ৰব্লেম বা কি সমস্যা দেখা দিলে আমি ব্যৱহাৰ কৰিব পাৰোঁ। যেতিয়া আমাৰ শৰীৰত পানীৰ পৰিমাণ কমি যায় যেনে ডায়েৰিয়াৰ ফলত বা ভমিটিঙৰ ফলত বা অন্য কোনো সমস্যাৰ ফলত কমি যায় তেতিয়া আমি এই চেলাইনটো ব্যৱহাৰ কৰিব পাৰোঁ। নাম্বাৰ 2 হ'ল হাইপোগ্লাইচেমিয়া অৰ্থাৎ লো ব্লাড গ্লুক'জ। অৰ্থাৎ যেতিয়া আমাৰ ব্লাডত গ্লুক'জ লেভেলটো কমি আহে বা আমাৰ শৰীৰত গ্লুক'জ লেভেলটো কমি আহে তেতিয়া আমি এই চেলাইনটো ব্যৱহাৰ কৰিব পাৰোঁ। ইয়াৰ উপৰিও পেশেণ্ট ইজ নট এবল টু ড্ৰিংক ইনাফ লিকুইড অৰ্থাৎ যদি কোনো পেশেণ্টে পৰ্যাপ্ত পৰিমাণৰ লিকুইড ল'ব নোৱাৰিছে তেনে পেশেণ্টক ডিএনএছ দিয়া হয়। এনেকুৱা ডিহাইড্ৰেশ্যনৰ প্ৰব্লেম দেখা দিলে এই চেলাইনটো ব্যৱহাৰ কৰা হয় আৰু ইয়াত যদি গ্লুক'জ লেভেলটো কমি যায় তেতিয়াও এই চেলাইনটো ব্যৱহাৰ কৰোঁ। আপোনালোকে জানে যে গ্লুক'জ হ'ল এনাৰ্জি। গ্লুক'জ হ'ল এটা এনাৰ্জি। এই চেলাইনটো দিলে কিছু পৰিমাণে এনাৰ্জি বডিটোত এবজৰ্ব কৰিব পাৰে। ইয়াৰ লগতে আমি কথা পাতিম ড'জেছ। ইয়াত 24 আৱাৰৰ ভিতৰত অৰ্থাৎ 24 ঘণ্টাৰ ভিতৰত 3 পৰা 4 বটলে ব্যৱহাৰ কৰিব পাৰিব। এতিয়া আমি ইয়াত কথা পাতিম কেনে ধৰণৰ পেশেণ্টে এই চেলাইনটো ব্যৱহাৰ কৰিব নোৱাৰে। নাম্বাৰ 1 হ'ল ডায়েবেটিক পেশেণ্ট। ডায়েবেটিক পেশেণ্টৰ ভিতৰত আগতীয়াকৈ গ্লুক'জ প্ৰেজেণ্ট থাকে আৰু এই ডিএনএছ চেলাইনটোতো ডেক্সট্ৰছ থাকে অৰ্থাৎ গ্লুক'জ থাকে। যদি ডায়েবেটিক পেশেণ্টক এই চেলাইনটো দিয়া হয় তেনেহ'লে তাৰ ডায়েবেটিক্স লেভেলটো আৰু বৃদ্ধি হৈ যায় আৰু বহুতো প্ৰব্লেমৰ সমস্যা দেখা দিব পাৰে। সেইকাৰণে ডায়েবেটিক পেশেণ্টক এই চেলাইনটো দিব নোৱাৰি। যদি কোনো পেশেণ্টৰ হাৰ্টৰ প্ৰব্লেম বা ব্লাড প্ৰেছাৰৰ প্ৰব্লেম থাকে তেনেকুৱা পেশেণ্টক আমি এই চেলাইনটো দিব নোৱাৰি কাৰণ তাত ছ'ডিয়াম ক্লৰাইড থাকে আৰু এই ছ'ডিয়াম ক্লৰাইডে আমাৰ ব্লাড প্ৰেছাৰ লেভেলটো ইনক্ৰিজ কৰি দিয়ে বা বৃদ্ধি কৰি দিয়ে। আৰু যদি পেশেণ্টটো বহুত দুৰ্বল হৈ গৈছে বা বহুত উইকনেছ হৈ গৈছে তেনেকুৱা পৰিস্থিতিত আমি ইয়াৰ লগত মাল্টিভিটামিন ইউজ কৰিব পাৰোঁ বা ব্যৱহাৰ কৰিব পাৰোঁ। আৰু এই মাল্টিভিটামিনটো আপোনালোকে ইনজেকশ্যন ৰূপত পাই যাব যেনে এল্ট্ৰাবিট, ৱেলভিট, এমচেপ্ৰিড আদি। এই মাল্টিভিটামিনবোৰ সাধাৰণতে IV ফ্লুইডৰ লগত মিহলাই দিয়া হয়। তো আমি আজিৰ ভিডিঅ'টোত এইটোও জানিলোঁ যে ডিএনএছ চেলাইনটো আমাৰ যেতিয়া শৰীৰটো দুৰ্বল হৈ যায় বা উইকনেছ হৈ যায় তেতিয়া আমি এই চেলাইনটো ব্যৱহাৰ কৰিব পাৰোঁ।